অঁ এতিয়া মানে কিয়নে 3200 মাৰিব। তো আমাৰ এই ফিল্ডখনত আছে 300কৈ 11 হয় 3 11 হৈ যায়। কিমান টাইম লাগিলে চাব, আপোনালোকক কিমান টাইম লাগিছে কমেণ্ট কৰিব। ব'ল ব'ল মাৰিব লাগিব, কিমান টাইম লাগে। ষ্টাৰ্টটো মানে সেই তাৰ পৰা কৰা হ'ব। তো দেখাই আছোঁ টাইমটো চলাই আপোনালোকক ব'লক। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিম 3200 11 হয় 3 11 33 300 মিটাৰকৈ আছে। চাওঁ কিমান টাইম লাগে। দিয়া টাইমটো ইয়াত লগাই দিয়া হ'ব। লাষ্টত দুপাকটোত মাৰিম মই। লাষ্টত নহ'লে দুপাকমান আমি মোক চাইকেল লৈ তো মাৰি দিওঁ। 1 2 3 কবি দেই। 1 2 3 তো হৈ গ'ল ষ্টাৰ্ট। টাইমটো মই ইয়াতে থৈ লৈছোঁ। মজা মাৰি আছোঁ মানে 1 মিনিটো নালাগিব এপাকত। কিমান মাৰিব? 11 পাক 300 মিটাৰকৈ আছে নে। এই মোবাইলটো বাদ দে টাইম লাগি আছে ইয়াত। বাদ দে মই লগাই থৈছোঁ কৈ থাকিম 1 পাকত লাগিছে তাৰ 1 মিনিট মানে ইয়ালৈকে 55 লাগিছিলে। সেইবিলাক কটিয়াই আছে, প্ৰেক্টিচ কৰি আছে। তাক নুলিয়াবলৈ কৈছে। এইটো 2 পাক 147 48 কিমান লাগিছে 148 দুপাকটোৱে টানিব লাগিব টানো। 3 নম্বৰ পাক চলি আছে এটা। চাই লওঁ টানো জানো প্ৰথম নোৱাৰিছিলে নহয়। মোক কেতিয়াও নোৱাৰে নহয়। এতিয়া মোকে বিট দিছে। মই মানুহটো কেতিয়া হৈ গ'ল মানে সঁচাকৈ প্ৰেক্টিচ নহয়। সেই য'ত ত'ত ঘূৰি ফুৰিলোঁ নাই মোৰ নহ'লে ভাল ধৰিছোঁ সঁচাকৈ। এতিয়া মই কষ্ট আমাৰ কামত চাব চিন্তাটো বেছি সোমাই যায় ইয়াৰ সেইবোৰ নাই। 245 ধুনীয়া টাইম চলি আছে। 3 নম্বৰ পাক ভিউটো চাওক কেনেকুৱা লাগিছে এবাৰ। এটা 4 নম্বৰ চলি আছে। বঢ়িয়া 3 পাক 350 4 পাক হ'ল। এইটো 4 পাক হ'ল 350। এইটো 5 নম্বৰ পাক চলি আছে।
এখন মানে আমাৰ পানী হয় ইয়াত ফিল্ডখন ছমাহে প্ৰেক্টিছ কৰিবলৈ পাওঁ মানে বাকীটো ৰাস্তাতে হয় মজা মজা মাৰ 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 5 নম্বৰ পাক চলি আছে টাইম চক চলি আছে এফালে 4:37 হৈ আছে মানে 3-5-1500 মিটাৰ হ'ব এতিয়া 1500 টাইম লাগিছে আপোনাৰ 4:45 46 47 48 এফালে চক 50 450 পাঁচ এবাৰ 6 কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি বঢ়িয়া নে ভালেই নে কিমান টাইম লাগিছে সেইটো কমেণ্ট কৰিব আপোনালোকে দুটা 6 নম্বৰ পাক কমপ্লিট হ'ব এতিয়া 446 447 448 440 50 51 52 555 555 7 ৰানিং ন 7 ৰানিং 7 অলপ জুম কৰিছোঁ ফাটি যাব পাৰে That is 7 running time soak 6 50 51 52 53 54 55 656 8 running কেনেকুৱা মাৰিছে ক'ব বঢ়িয়া 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 এইটো চক 753 54 55 56 57 58 8 মিনিট 8 মিনিট 3 পাক আছে 3 পাক David, দুপাক আছে যাও ন কমপ্লিট হ'ব 9 মিনিট 2 সেকেন্ড 3 সেকেন্ড 9 5
দুপাক আছে আৰু লাষ্ট এইবোলে লুনা অলপ চিঞৰি দে কিয় নলপ দে এইফালে আহি গ'ল তোমাৰ 10 পাক কমপ্লিট 3:30 এইফালে যাওক টাইমটো হৈছে আপোনাৰ 10 মিনিট দহ ন টানি দে 11 সোমাই যাবি পিছলৈ আহিলো আৰু ৰখাম আৰু बोले 10:37 10:41 43 45 ए टान 56 57 बोले सब पालेही फाइनली कमप्लीट হ'বলৈ হৈ গ'ল তাৰ কমপ্লিট মাৰিলে 11:06 কিমান আছিলে 11 পাক 3 গাঁও 33 মিটাৰ 11:06 বঢ়িয়া মাৰিছ 11.06 দেখাই দিছো আৰু কি ক'ম আৰু দেখাই দিছো হয় না নিজে চাই ল'ব এইটো দৰ্শক এইটো ডেভিড লাষ্ট পাক সহায় কৰি দিছিলে BSF চাওঁ পিছফালে মোবাইলটো আমাৰ ইয়াৰ বনাইছো মই মজা মাৰিলি মজা আমাৰ এতিয়া দৌৰ মাৰি খতম হৈ গ'ল গম পালে 33 মিটাৰ 11 কিমান আছিলে 11:06 ই আছিলে কিৰণ কিমান লাগিছে কমেণ্ট কৰিব আপোনালোকৰ চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব ফ'ল' এটা দি দিব বাই বাই